এইটো হৈছে গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট বৰঝাৰ আছে গুৱাহাটী আমি এতিয়া পালোহি মই দেখুৱাই দিছো ইয়াৰ বাহিৰৰ সাইডটো এতিয়া আমি ভিতৰত গৈছো এয়া ছোৱালীজনী আৰু মই আৰু ভিতৰত এনেকৈ মানুহবিলাক বৰ্ডিং কৰিছে আৰু এনেকৈ বহি আছো আমাৰ এতিয়া ফ্লাইটৰ টাইম হোৱা নাই আৰু এতিয়া আমি উঠিলো ৰাতি প্ৰায় 9টা বাজি গ'ল এতিয়া আমি ইয়াত বহি আছো ফ্লাইটত এয়া হৈছে মোৰ মানুহজন আপোনালোকৰ লগত শেয়াৰ কৰি দিছো অলপ ভিতৰত আৰু এজনী মোৰ ছোৱালীজনী আৰু এয়া মই বাহিৰত অলপ দেখুৱাই দিছো অলপ পিছতে আমাৰ ফ্লাইট টেক অফ হ'ব আৰু টেক অফ হোৱাৰ পিছত অলপ চাহ খাইছিলো মানে বহুত আমনি লাগি গৈছিল সেই কাৰণে একাপ চাহ খালো আৰু এইফালে মোৰ মানুহজন বহি আছে আমাৰ ফ্লাইট এতিয়া বাংগালোৰত ল্যান্ড কৰিছে এতিয়া আমি এয়াৰপোৰ্ট পালোহি এইটো হৈছে বাংগালোৰ এয়াৰপোৰ্ট সময় তেতিয়া ৰাতি 12:30 হৈ গৈছে ইয়াত সকলো বস্তুৱে পোৱা যায় দেখিছো দোকান আছে কেফে আছে মাৰ্কেটো কৰিব পাৰে শপিং কৰিব পাৰে বহুত ধুনিয়া ইয়াৰ এয়াৰপোৰ্টটো আহি বহুত ভাল লাগিছে মই অলপ শেয়াৰ কৰি দিছো আপোনাৰ লগত সকলোবোৰ আছে ইয়াত বাৰো আছে ৰেষ্টুৰেন্ট আছে আৰু ইয়াৰ এতিয়া আমি কেবৰ কাৰণে গৈ আছো এটো হৈছে বাহিৰ ফালে অলপ খুসকাৰি যাব লাগিব যেহেতু বহুত ডিসিপ্লিন দেখিছো জতে ৰতে ট্যাক্সি ৰাখিব নিদিয়ে আৰু পিছদিনাখন আমি উলালো আমাৰ ফাৰ্স্ট ডে ইন বাংগালোৰ অলপ অটোত উঠিলো অলপ ওচৰত যাবলৈ হলে অটোটো বহুত কম হয় ট্যাক্সি বেছি পৰে সেই কাৰণে যদি ওচৰৰ ডিসটেন্স হয় তেতিয়া হলে বাংগালোৰ আহিলে অটোত ফুৰিব পাৰে বহুত সুবিধা হয় এয়া অলপ শেয়াৰ কৰিছো আপোনালোকৰ লগত আৰু এয়া দেখিছে নহয় ট্ৰাফিক বহুত ট্ৰাফিক বাংগালোৰ ট্ৰাফিকৰ কথা হয়তো সকলোৱে জানে বহুত ৰখিব লাগে বহুত সময় এনেকৈ ৰখিব লগিয়া হয় ট্ৰাফিকত আৰু এয়া দেখুৱাইছো মই ৰাস্তা বাংগালোৰ বহুত ধুনিয়া আহল বহল আৰু এখন হৈছে মাইশৰ সিল্ক উদ্যোগ হয় সাৰি পোৱা যায় বহুত বেলেগ বেলেগ ধৰণৰ তাত অলপ হুমালো আমি তালৈ এতিয়া অলপ যাও কি আছে চাবলৈ বুলি ইয়াৰ ভিতৰলৈ গৈ আছো বহুত বেলেগ বেলেগ ধৰণৰ ইয়াত ড্ৰেছেছ আছে মেন ওমেন সকলোৰ বাবে সকলো কিন্তু সিল্কৰ হয় কুৰ্তি আছে আৰু সাৰি আছে স্পেশালি সাৰি বহুত ধুনিয়া ধুনিয়া মই আলে চালো কিন্তু মই নিকিনিলো কাৰণ মই আগতেও বাংগালোৰ আহিছো তেতিয়া মই সাৰি কিনিছো বাংগালোৰ সাৰি বহুত ধুনিয়া সেই কাৰণে মই এনে অলপ চালো কিনিব পৰা বস্তু বহুত আছিল ইফালে ইফালে ঘুৰিছো বজাৰ বুলি ক'লে এনে বহুত ভাল লাগে ধুনিয়া ধুনিয়া বস্তু ধুনিয়া ধুনিয়া কাপোৰ চাই অলপ ঘুৰা ফুৰা কৰিলো কিনিবলেতো সকলোৱে মন যায় সকলোৱে কিনিবলৈ ইচ্ছা কৰে আৰু এতিয়া আমি তললৈ নামি আহিছো এতিয়া ওপৰত আছিল এতিয়া ওপৰৰ পৰা তললৈ নামি আহিছো আৰু এতিয়া তললৈ বুলি গৈ আছো এতিয়া আমি শপিং সেন্টাৰৰ পৰা উলাই বাহিৰলৈ বুলি উলাইছো আৰু এটো হৈছে ৰাস্তাত এটা মন্দিৰ বহুত ধুনিয়া লাগিল সেই কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰো আপোনালোকৰো হয়তো বহুত ভাল লাগিছে বহুত ধুনিয়াকে হৈছে আৰু এইবিলাক হৈছে বাস অটো
এইবিলাক আৰু অলপ চলপ মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত। আকৌ অটত আমি উঠিছোঁ আৰু আজি হৈছে দ্বিতীয় দিন বাংগালোৰত। একদম বহুত আৰ্লি আমি ওলাইছোঁ আৰু এনেকুৱা গছ মই দেখা নাই আমাৰ ইয়াত অসমত, সেইকাৰণে অলপ শ্বেয়াৰ কৰি দিলোঁ। আৰু দেখিছে নহয় বহুত ৰাতিপুৱা সময়, তেতিয়া প্ৰায় 7:30 হৈছে, মানুহ কম আছে, বহুত কম আছে ৰাস্তাত। অলপ এনেকৈ খোজকাঢ়ি ওলাই আহিছোঁ, ওলাই আহি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। এখন দুখন বাছ গৈছে, অটো গৈছে ৰাস্তাত, একদম মানুহ কম, গাড়ী ঘোঁৰা কম। আগলৈ বুলি অলপ খোজকাঢ়ি গৈ আছোঁ। তেতিয়া মোৰ আগত এখন দেখিছে, এইখন হৈছে মেডিকেল কলেজ হয়, বহুত ধুনীয়া। মই সেইকাৰণে অলপ শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ লগত। বহুত ধুনীয়া লাগিল। আৰু এইজোপা মই ফুল হয়, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। ইয়াত মই দেখা নাই, আমাৰ অসমত বহুত ধুনীয়া অৰেঞ্জ কালাৰ হয় আৰু বহুত ফুল ফুলে। আৰু এইবিলাক হৈছে ফুলৰ দোকান, এনেকৈ ৰাস্তাত বহি থাকে ফুটপাথত। আৰু এইবিলাকো হৈছে ফুলৰ মালা, ৰিয়েল ফুলৰ হয়। এইবিলাক দেখিছে নহয়, বহুত ধুনীয়া। গোলাপ আছে, কিচেনথিমাম আছে, গান্দা আছে, বহুত ধৰণৰ ফুল এনেকৈ লৈ তেওঁলোকে বহিছে ৰাস্তাৰ কাষত। আৰু আমি অলপ ওলাই আহিছোঁ, অলপ খোজকাঢ়ি ফুৰিছোঁ। এতিয়া খাবলৈ বুলি সোমাইছোঁ। KFC নহয়, তেনেকুৱাই এখন আছে ইয়াত। গতিকে তাত আমি অৰ্ডাৰ দিছোঁ কিছুমান বস্তু। গতিকে দিনত বহুত ভোক লাগিল, সেইকাৰণে ইয়াতে সোমালোঁ। অলপ ভাবিলোঁ খাই লওঁ দুপৰীয়া। আৰু এইজনী মোৰ সৰু ছোৱালী হয়, বহুত এনজয় কৰিছে তাই। এতিয়া আমি সোমাইছোঁ টয় দোকানত। বহুত ধুনীয়া ধুনীয়া ইয়াত চফ্ট টয়জ আছে, বহুত ভাল লাগিল। মানে ছোৱালীজনীয়ে কিবা ল'ম বুলি ক'লে, সেইকাৰণে এতিয়া চাই আছোঁ চফ্ট টয়জবিলাক। দেখিছে নহয়, বহুত কিউট, বহুত ধুনীয়া। এইবিলাক ল'ৰা ছোৱালী এনেও বহুত ভাল পায় আৰু আমাৰো ভাল লাগে ডাঙৰৰ। এয়া মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত। এই কি কিনিলোঁ মই দেখুৱাই দিছোঁ। এইটো মোৰ ডাঙৰজনী ছোৱালীৰ কাৰণে। আৰু আমি সোমাইছোঁ ড্ৰেছৰ দোকানত। ড্ৰেছেছ আছে ইয়াত, কিবা এটা কিনিলোঁ। আৰু এতিয়া অলপ ঘূৰিছোঁ। এই মাৰ্কেট হয়, এইবিলাক ফুলৰ দোকান, ফুল আছে। মই কি আছে অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত। ইয়াৰ মাৰ্কেটখন বহুত ধুনীয়া লাগে, ৰাতি বহুত ভাল লাগিছে। বহুত বস্তু আছে ইয়াত, পূজাৰ সকলো সামগ্ৰী দেখিছোঁ এইখন দোকানত। মই অলপ শ্বেয়াৰ কৰি দিছোঁ। এইবিলাক সঁচা ফুলো আছে, ৰিয়েলো আছে, আৰ্টিফিচিয়েল আছে, সকলো ধৰণৰ ফুল আছে। এইবিলাক দেখিছে নহয়, মই যিমান পাৰোঁ। আৰু এইবিলাক হৈছে ড্ৰাই ফ্ৰুট বহুত ভাল পোৱা যায় ইয়াত। এয়া আমি অলপ ঘূৰিছোঁ লোকেল মাৰ্কেটত। ড্ৰেছৰ দোকান আছে, জুৱেলাৰী দোকান আছে, মানে কছমেটিক্সৰ। বহুত ধুনীয়া এইবিলাক শাৰী, চাউথৰ শাৰী, এইবিলাক বহুত ধুনীয়া। অলপ মই ঘূৰি ফুৰি আছোঁ আৰু এনেকৈ মাৰ্কেটত। ভালো লাগে গধূলি বস্তু চাই। আৰু এইবিলাক দেখিছে নহয়, ৰাস্তাৰ কাষত এনেকৈ ফুল হয়। এইটো হৈছে কিচেনথিমাম, এইবিলাক হৈছে দোকান। বহুত ধৰণৰ বস্তু আছে, বহুত ধুনীয়া বস্তু আছে ইয়াত। এয়া মই এনেকৈ ঘূৰি ফুৰিছোঁ, অলপ ফুৰিছোঁ, ভাল লাগে ইয়াৰ লোকেল মাৰ্কেটবিলাক চাই। আৰু এইখন হৈছে আপোনাৰ ৰিয়েল ফুলৰ দোকান হয়, মালা এইবিলাক দেখিছে, বহুত ধুনীয়া। আৰু মই এনেকৈ ঘূৰিছোঁ, অলপ ফুৰিছোঁ। এয়া দেখুৱাইছোঁ দোকান, ৰেষ্টুৰেণ্ট। এনেকৈ খোজকাঢ়ি যাব লাগিব, বহুত ভিৰ ইয়াত। এয়া গৈ আছোঁ আগলৈ আমি। এয়া মোৰ মানুহজন গৈ আছে। আৰু আমি খাবলৈ ৰাতি ডিনাৰটো ভাবিছোঁ ইয়াতে কৰোঁ।
ইয়াত আমি এখন ৰেষ্টুৰেণ্ট বাছি লৈছোঁ ইয়াৰ ভিতৰত আমি এতিয়া গৈ আছোঁ এইটো অৰ্ডাৰ কৰিছোঁ লাচ্ছি তাতে এইটো এছ এটা লিখি দিছে তেওঁলোকে হয়তো তেওঁলোকৰ ৰেষ্টুৰেণ্টৰ নাম তাৰ পাছত এইটো এটা জুচ হয় তৰবুজৰ আৰু চাওমিন অৰ্ডাৰ কৰিলোঁ আমি ছোৱালীজনী হয় মোৰ আৰু এয়া হৈছে ডিনাৰ দিলোঁ আৰু যি আছে ভেজে অৰ্ডাৰ কৰিছোঁ ইয়াত ভেজ পাইছোঁ আৰু এয়া হৈছে আইচক্ৰীম ছোৱালীজনীয়ে খাই আছে সৰু ল'ৰা ছোৱালী এনেও আইচক্ৰীম খাই বহুত ভাল পায় বহুত মানে ফূৰ্তিৰে খাইছে তাই আপোনালোকে দেখিছে দেখি বুজিব পাৰিছে আৰু মই কিবা এটা কিনিলোঁ বুলি কৈছিলোঁ এইটো মই কিনিছোঁ মই এতিয়া শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ কেনেকুৱা লাগিল অৱশ্যে মোক জনাব এইটো হৈছে এটা কুৰ্তি হয় বহুত ভাল লাগিল মোৰ কালাৰটো বহুত ধুনীয়া আৰু কাপোৰটো হৈছে পিয়ৰ কটনৰ দামো বেছি নহয় গতিকে বহুত ভাল লাগিল মোৰ সেইকাৰণে এইটো কিনিছোঁ এইটো হৈছে কুৰ্তি আৰু এইটো হৈছে তাত মই দেখুৱাইছোঁ এইটো মোৰ কুৰ্তি হয় আৰু ইয়াৰ লগত তলত পিন্ধিবলৈ এইটো পায়জামা মই দেখুৱাই দিছোঁ আপোনালোকৰ শ্বেয়াৰ কৰি দিছোঁ তাৰ পিছদিনাখন আমি ওলালোঁ এনেকৈ এখন কেব লৈছোঁ কেবত আমি ঘূৰিছোঁ যিহেতু অলপ দূৰলৈ যাম এয়া ছোৱালীজনী আৰু মই বহিছোঁ মই দেখুৱাই দিছোঁ এই কাষে কাষে কিমান ধুনীয়া ধুনীয়া বিল্ডিং আছে বহুত ভাল লাগিছে আৰু ইয়াৰ ৱেডাৰটো বহুত ভাল গৰমো নহয় বেছি ঠাণ্ডাও নহয় গতিকে বাংগালোৰৰ ৱেডাৰটো বহুত ভাল লাগে বাংগালোৰত যেতিয়া যাওঁ এয়া দেখুৱাই দিছোঁ মই অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰো হয়তো ভাল লাগিছে চাই আৰু এইটো এটা ডাঙৰ মল হয় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ বহুত ভাল লাগিল মোৰ আৰু এইখন হৈছে এখন স্কিন হয় মলৰ আগত লগাই দিছে মই অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ লগত কিবা এডভাৰটাইজ দেখুৱাই আছে এতিয়া আমি চিটিৰ পৰা ওলাই হাইৱেত গৈ আছোঁ এইটো হৈছে হিলৰ পাহাৰ এনেকৈ আৰু আমি বহুত দূৰ যাব লাগিব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে অৱশ্যে মোক কমেণ্টছ বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুন আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত মই আকৌ আহিম তেতিয়ালৈ বাই বাই টাটা